তো হোৱাটছআপ গাইজ কমলাৰ পৰা আমি কিদৰে গছ বনাব পাৰি এইখন ভিডিঅ'ৰ যোগেদি A to Z কৈ আছো ক'ৰ পৰা কিদৰে কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ কৈ আছো ভিডিঅ'খন শেষলৈকে চাব। প্ৰথমতে আমি এনেদৰে পাৰি লৈ কেনে কেঁচিৰে এনেদৰে ভালকে কাটি ল'ব লাগিব। পাতবোৰ এনেকুৱাকে গুচাই পেলাব লাগে লগতে থৰাটো এনেকুৱাকে টাইপছৰ কাটিব লাগিব। তাৰপিছত পিঁয়াজটো লৈ কেনে এনেদৰে কাটি দিয়াটো থৰাটো এনেদৰে লগাই দিব লাগিব। ইয়াৰ পিছত আমি কলগেট লৈ পিঁয়াজ লগোৱাটোতে লগাই দিব লাগিব লগতে আৰু মূৰ ৰস লগাই দিব লাগিব। তাৰপিছত নাৰিকলৰ বাকলি ল'ব লাগিব। ষ্টিমুলেণ্ট নামৰ চূণ দিব লাগিব। তাৰপিছত এনেকুৱাকে মিক্স কৰি তাৰপিছত টাবখনত মিক্স কৰা মাটিবোৰ ভৰিব লাগিব এনেদৰে। সিটো কৰাৰ পিছত এল'ভেৰা লৈ কেনে এনেদৰে কাটিব লাগিব। তাৰপিছত মাটিৰ ওপৰত থব লাগিব। তাৰপিছত এনেদৰে এল'ভেৰাবোৰ ওপৰেৰে কমলাখন এনেদৰে মাটিত পুতি দিব লাগিব। তাৰপিছত আমি এনেদৰে পানী দিছো স্প্ৰে মেচিনেৰে। তাৰপিছত এখন পেপাৰ লৈ কেনে এনেদৰে ঢাকি দিব লাগিব, বান্ধি দিব লাগিব যাতে বতাহবোৰ নাপায়। দহ দিনৰ পাছত আমি পলিথিনখন গুচাব লাগিব। তাৰপিছত এনেকুৱাকে শিপা দেখা যাব। এনেকুৱাকে ওলাব। তাৰপিছত এনেদৰে মাটি যোগাৰ কৰিব লাগিব। কলগছ কাটিব লাগিব। তাৰপিছত ছাইতৰ পাত লৈ কাটি ল'ব লাগিব। এনেদৰে কাটি কেনে কলগছৰ পাছলাত কটাটো ছাইতৰ পাত আৰু মাটিত মিক্স কৰিব লাগিব। তাৰপিছত এল'ভেৰা মাটি মিক্স কৰিব লাগিব। তাৰপিছত এল'ভেৰা লৈ এনেদৰে কাটি আৰু কলটো এনেদৰে কাটি ল'ব লাগিব। লগতে গোবৰ সাৰো মিক্স কৰিব লাগিব। ধানৰ পাতান দিব লাগিব। লগতে কোকোপিট আৰু ৰাসায়নিক সাৰো দিব লাগিব। তাৰপিছত এনেদৰে সকলোকে মিক্স কৰিব লাগিব। ইয়াৰ পিছত মিক্স কৰাবোৰ হলে টাব এটা লৈ তাতে মাটিবোৰ ভৰিব লাগিব। এনেদৰে পাছত এনেকৈ টাবৰ সমান ৰাখিব লাগিব। তাৰপিছত মাটিত কমলাটো পতিবৰ কাৰণে গাঁটা খুন্দিব লাগিব। ইয়াৰ পিছত কমলাটোৰ মাজত এনেদৰে কাটিব লাগিব। ইয়াৰ পিছত শিপা ৰুই যোৱা তলৰ ভাগখিনি মাটিত ৰুই দিব লাগিব। এনেদৰে লাহে ধীৰেকে পুতিব লাগিব যাতে গছটো কষ্ট নাপায়। ৰোৱা হোৱাৰ পাছত পানী দিব লাগিব। এনেদৰে দেখা যাব গছ হোৱা গছটো যাতে গছটো কষ্ট নাপায়। ৰোৱা হোৱাৰ পাছত পানী দিব লাগিব। এনেদৰে পিছত
এনেদৰে দেখা যাব গছ হোৱা কমলা গছটো। ইয়াৰ পিছত গৰুৰ গোবৰ, কোকোপিট, ধানৰ পাতান, বৰো দিব লাগিব। এনেদৰে তাৰ পিছত কেইদিনমানৰ মূৰত আমাৰ কমলা গছৰ পৰা দেখা পাম যে কমলাবোৰ এনেকুৱাকে সৰুতে ফুলি আহিছে। চাওকচোন গাইজ। ইয়াৰ পিছত আমি পকা কমলাবোৰ এনেকুৱাকে কাটিব লাগিব কেঁচিৰে। তাৰ পিছত এনেকুৱাকে ৰস থকা কমলা হৈছে গাইজ। ধন্যবাদ।